কি খবৰ সকলোৰে আপোনালোক সকলোকে মই বুলবুলে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত মই কিছুমান অতি প্ৰয়োজনীয় ইংৰাজী বাক্য লৈ আহিছো। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। লেটস ষ্টাৰ্ট দা ভিডিঅ'। পাবলো, তই আজি স্কুললৈ নাযাৱ নেকি? গা বেয়া, যাবলৈ একেবাৰে মন নাই। বাহানা নবনাবি দেই। বাহানা নবনাবি এই বাক্যটো যদি আমি ইংলিছত ক'ব লগা হয় আমি ক'ব লাগিব ডোন্ট মেক এক্সকিউজেছ। বাবলু, তই বোলে অংকত 50ৰ ভিতৰত 2 পাইছ? মোক আৰু লাজ নিদিবি দেই। মোক আৰু লাজ নিদিবা। এই বাক্যটো আমি ইংলিছত ক'বলৈ হ'লে হ'ব ডোন্ট এম্বাৰেছ মি। বুলবুল, সেই কিতাপবোৰৰ মাজত মই এখন বহুত ধুনীয়া উপন্যাস দেখা পাইছোঁ। সেইখন বাৰু পঢ়িব পাৰিমনে? এইটোনো কিবা ক'ব লগা কথানে? এইবিলাক সকলো তোমাৰ নিজৰ বুলিয়েই ভাবিবা। এইবিলাক সকলো তোমাৰ নিজৰ বুলিয়েই ভাবিবা। এই বাক্যটো আমি ইংৰাজীত ক'ব লাগিলে হ'ব ইটছ অল ইয়ৰ্ছ। ঐ বাবলু, বল না খেলিব যাওঁ। নেখেলোঁ, মোৰ একেবাৰে মন নাই। ৰিকি দেখোন, কি খবৰ? বা মোৰ ভালেই। বাবলুক খেলিবৰ কাৰণে মাতিব আহিছিলোঁ। সি দেখোন আজি কিবা মনটো মাৰি আছে। কাৰণটো বেলেগ বুজিছা। আমাৰ বাবলুৱে আজি অংকৰ পৰীক্ষাত 50ৰ ভিতৰত বোলে 2 পাইছে। সেইকাৰণে খঙতে দেউতাই দুচাটমান দিলে। বাবলু, মই কোৱাটো বাৰু সঁচানে? মই কোৱাটো বাৰু সঁচানে। এই বাক্যটো যদি মই ইংৰাজীত ক'বলৈ যাওঁ তেতিয়া হ'ব Did I get you right? আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।